এইবাৰ 2020 চনত যিসকল ছাত্ৰ-ছাত্ৰীয়ে HSLC এক্সামত উত্তীৰ্ণ হৈছে তোমালোকৰ এডমিশ্যন কেতিয়াৰ পৰা হ'ব আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হ'ব নোৱাৰিলে তেওঁলোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা কেতিয়াৰ পৰা হ'ব বা এইবাৰ হ'ব নে নহ'ব সেই সকলোখিনি ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিবা আৰু যিসকল ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয় বন্ধ আছে কৰোনা ভাইৰাছৰ বাবে তেওঁলোকৰ বিদ্যালয় কেতিয়াৰ পৰা খুলিব এই সকলো কথা এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিবা সকলোখিনি জানিবলৈ ভিডিঅ'টো শেষলৈকে চাবা অলপো স্কিপ নকৰাকৈ আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কাষতে এটা বেল আইকন আছে সেইটো ক্লিক কৰি অল কৰি দিবা যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিলে তোমালোকৰ তাত নটিফিকেশ্যন যায় এতিয়া বলা ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম খবৰটো আহিছে সেই সকল ছাত্ৰ-ছাত্ৰীৰ বাবে যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ HSLC পৰীক্ষাত উত্তীৰ্ণ হ'লা তোমালোকৰ এডমিশ্যন কেতিয়াৰ পৰা হ'ব সেইটো তোমালোকে জানিব পাৰিবা ইয়াত তোমালোকে প্ৰথমতে দেখা পাইছে It is notified to all concerned that the last date of admission for first year HS classes and filling up of online registration for the academic season 2020-21 have been fixed as note below মানে তলতে সকলো আছে ইয়াত দেখা পাইছা last date of admission into the first year class তোমালোকৰ যেটো first year class last date আছে হ'ব যেটো last date admission কৰা 31st July 2020 31st July 2020 ভিতৰত তোমালোকে এডমিশ্যন ল'ব লাগিব তাৰপিছত তোমালোকে তললৈ দেখা পাইছা যেটো এডমিশ্যন ফিজ হেতু তোমালোকৰ ৰেজিষ্ট্ৰেচন ফিজ হ'ব 200 টকা যেটো ৰেজিষ্ট্ৰেচনৰ বাবে 150 টকা আৰু এনৰলমেন্টৰ বাবে 50 টকা যেটো এলিজিবিলিটি ফিজ হেতু হৈছে 300 টকা তাৰপিছত যেটো গেপ ফিজ মানে যিসকলে ইবছৰ নপঢ়ি এই বছৰ পঢ়িম বুলি গেপ দিলা তেওঁলোকে 200 টকা এক্সট্ৰাকৈ দিব লাগিব মানে যিসকলে নতুনকৈ এডমিশ্যন ল'ব তেওঁলোকে 500 টকা আৰু যিসকলে নতুনকৈ আকৌ পঢ়িব তেওঁলোকে 700 টকা দি পঢ়িব লাগিব তোমালোকৰ এডমিশ্যনৰ লাষ্ট ডেট হ'ব 31st জুলাই তাৰ পিছৰ খবৰটো হৈছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে HSLCৰ উত্তীৰ্ণ হ'ব নোৱাৰিলা তেওঁলোকৰ বাবে তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা হ'বনে নহয় তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা হোৱা এতিয়ালৈকে গৱৰ্ণমেণ্টৰ ফালৰ পৰা কোনো নটিচ অহা নাই যদি নটিচ আহে তোমালোকে এই মোৰ চেনেলটোতে গম পাই যাবা হেতু জানিবলৈ তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা তেতিয়া তোমালোকে গম পাই যাবা তাৰ পিছতেই হ'ল যিসকল ছাত্ৰ-ছাত্ৰীৰ এতিয়া বিদ্যালয় বন্ধ আছে কৰোনা ভাইৰাছৰ বাবে তেওঁলোকৰ কেতিয়াৰ পৰা খুলিব ইয়াতে আপোনালোকে ওপৰত দেখা পাইছে ষষ্ঠৰ পৰা দশমমান শ্ৰেণীলৈ সপ্তাহত দুদিনকৈ হ'ব পাঠদান এই সন্দৰ্ভত ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিছে নীতি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰ সংবাদমেল যোগে এই কথা ঘোষণা কৰে সামাজিক ব্যৱধান ৰক্ষা কৰি শ্ৰেণীকোঠাসমূহ আৰম্ভ কৰিবলৈ সাজু হৈছে চৰকাৰ ইয়াতে তোমালোকে দেখা পাইছা ইয়াতে কোনো ডেট ইয়াত দিয়া নাই কিন্তু এতিয়া ৰিসেন্টলি 16 আগষ্টৰ পৰা সকলো বিদ্যালয় খোলাৰ নিৰ্দেশ দিছে এই সৰু ক্লিপটো তোমালোকে চাই লোৱা তেতিয়া গম পাই যাবা 15 আগষ্টৰ পিছত খুল খাব শিক্ষানুষ্ঠানসমূহ কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ ইতিমধ্যে ঘোষণা লকডাউনৰ পৰিপ্ৰেক্ষিতত বন্ধ আছিল শিক্ষানুষ্ঠানসমূহ কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়ালে এই কথা ঘোষণা কৰিছে